নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ আন এটা নতুন ভিডিঅ'লৈ। আপোনালোকৰ আগত আজি আমি এনেকুৱা এটা এপ্লিকেশ্যন দিবলৈ গৈ আছোঁ, যিটো এপৰ পৰা আপুনি ডেইলি এনেকুৱা কিছুমান কাম কৰিব পাৰে, যাৰ পৰা আপুনি মান্থলি 10,000 টকা মিনিমাম ইনকাম কৰিব পাৰে। কাৰণ আমিও কৰি আছোঁ আৰু আমি ভাবিলোঁ যে আমি আপোনালোকক সেই টিক্সটো শিকাই দিওঁ, যাৰ পৰা আপোনালোকে ঘৰত বহি আপোনালোকে মোবাইলটো ইউজ কৰি আপোনালোকৰ ফেচবুক বা হোৱাটছআপ ইউজ কৰি আপোনালোকে মান্থলি বা উইকলি ইনকাম কৰিব পাৰে। অবভিয়াছলি ইয়াত ইনকামটো উইকলি হয়, কাৰণ আপোনাৰ প্ৰায় আপুনি যদি দিনটোত আধা ঘণ্টা সময়ো দিয়ে, আধা ঘণ্টা সময় দিলেও আপোনাৰ সপ্তাহটোৰ ইনকাম হ'ব মিনিমাম 3,000 টকা। তো এটা মাহত 4টা সপ্তাহ থাকে, তেনেহ'লে 3-4 গুণ 12,000 টকা। মানে একদম কমটি টাইম যদি দিয়ে, তেতিয়া আপুনি 12,000 টকা মিনিমাম ইনকাম ইয়াত কৰিব পাৰে, 10,000 পৰা 15,000 ভিতৰত। আমিনো কি এপ ইউজ কৰিছোঁ সেইটো আপোনাক জনাবলৈ বিচাৰিম। তো আমাৰ এপটো হৈ গ'ল মিছ' ৰিচেলাৰ এপ বুলি কয়, যিটো এপ ইউজ কৰি আমি বহুত ধুনীয়া ইনকাম কৰি আছোঁ, আপোনালোকেও কৰিব পাৰে। তো তাৰ কাৰণে কি কৰিব লাগিব, আপোনালোকে এটা মোবাইল ল'ব লাগিব, যিটো হয়তো আপোনালোকৰ ওচৰত আছে, অলপমান নেটৰ প্ৰয়োজন হ'ব আপোনালোকৰ ওচৰত আছে, আৰু ফেচবুক বা হোৱাটছআপ কিবা এটা ইউজ হ'ব, ইনষ্টাগ্ৰামো ইউজ কৰিব পাৰে, আপোনালোকৰ সেইকেইটাও আছে। তেতিয়াহ'লে এই গোটেইকেইটা বস্তু যেতিয়া আছে, তেনেহ'লে আজি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো তাৰ কাৰণে প্ৰথম কি কৰিব লাগিব, এই যে তলত ডেছক্ৰিপশ্যনত লিংকটো দেখিছে, ডেছক্ৰিপশ্যনত গৈ পেলাই লিংকটোত গৈ এপটো ডাউনলোড কৰি ল'ব, মিছ' ৰিচেলাৰ এপ। আৰু আপোনালোকে যেতিয়া এপটো ডাউনলোড কৰি ল'ব, এপটো ডাউনলোড কৰাৰ লগে লগে এনেকুৱা ধৰণৰ এটা আপোনাৰ পেজ খোল খাব। পেজ মানে কি, এপটো ডাউনলোড কৰিলে, ইনষ্টল কৰাৰ পিছত এনেকৈ আপুনি দেখিবলৈ পাব, মিছ' যেনেকৈ তাতে ওলাই আছে তেনেকৈ আপোনালোকৰ তাতে ওলাই থাকিব। তেতিয়াই আপুনি এইটো অ'পেন কৰিব, অ'পেন কৰাৰ লগে লগে আপোনাৰ এনেকুৱা এটা ইণ্টাৰফেচ অ'পেন হ'ব, দেখিবলৈ পাইছে আপোনাৰ মোবাইলটোত হ'ব। আপুনি ইয়াতে কণ্টিনিউ যিটো দেখিছে, কণ্টিনিউ ক্লিক কৰি দিব। তো কাৰণ কেলৈ আপুনি ইয়াতে বেলেগো কৰিব নালাগে। তাৰপিছতে আপোনাৰ কি হ'ব, মোবাইল নাম্বাৰ দিবলৈ আহিব। তো আপুনি ইয়াতে মোবাইল নাম্বাৰ দিব, আৰু মোবাইল নাম্বাৰ দি পেলাই আপুনি এইটো অ'পেন কৰি ল'ব। আপুনি আপোনাৰ যিকোনো ধৰণৰ মোবাইল নাম্বাৰ ইয়াতে দিব পাৰে, আপুনি যিটো মোবাইল আপুনি ইউজ কৰি আছে। তো আমি কি কৰিছোঁ, আমাৰ নিজৰ যিটো মোবাইল নাম্বাৰ আছে, তো আমি সেই আমাৰ নিজৰ মোবাইল নাম্বাৰটো দি দিছোঁ। আপুনিও তেনেকৈ দি দিব। মোবাইল নাম্বাৰটো দিয়াৰ পিছত যেতিয়া কমপ্লিট হৈ যাব, তাৰপিছতে আপুনি যিটো নেক্সট আছে, নেক্সট কৰি দিব। তো নেক্সট হোৱাৰ লগে লগে এটা OTP যাব। OTPটো কেতিয়াবা আপুনি টাইপ কৰিব লাগিব, আৰু কেতিয়াবা ই নিজেই লৈ লয়। তো চাওঁচোন আমাৰ ইয়াত কেনেকৈ হয়, এইটো নিজেই লৈ ল'লে। তো যেতিয়া এইটো নিজে লৈ ল'ব, ভেৰিফাই হৈ যাব। তো ভেৰিফাই হোৱাৰ পিছতে আপোনাৰ একাউণ্টটোত কি হ'ব, এনেধৰণে দেখা যাব। তো ইয়াত কি হয়, হিন্দী ইংলিছ থাকে। আচলতে এই ভিডিঅ'টো আপোনাক শিকায়, তো আমি যিহেতু আপোনাক শিকাই আছোঁ, আপুনি একো কৰিব নালাগে। তলত যিটো অপশ্যন দেখিছে, আই অলৰেডি ন' হাউ টু মিছ' ৱৰ্ক, তাতে আপুনি ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ লগে লগে এনেদৰে কণ্টিনিউত আহিব, কণ্টিনিউ ক্লিক কৰি যাব। ইয়াতে যিমানবিলাক থাকে চব এলাউ কৰি যাব, কাৰণ কেলৈ এইটো সম্পূৰ্ণ ট্ৰাষ্টেড এপ্লিকেশ্যন হয়। তাৰপিছতে এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ আপোনালোকৰ অ'পেন হ'ব, যিটো ইণ্টাৰফেচত আপোনালোকে দেখিবলৈ পাব বিভিন্ন ধৰণৰ প্ৰডাক্ট ইয়াত আছে, কাৰণ এইটো ৰিচেলাৰ। তাৰপিছতে আপুনি যেতিয়া এইটো এনেকৈ চলাব, তলত দেখিবলৈ পাব আপুনি সোঁ চাইডে চুকলৈ একাউণ্ট বুলি লিখা আছে, তাত ক্লিক কৰিব, আপোনাৰ প্ৰফাইল ওলাব। এডিট প্ৰফাইলত ক্লিক কৰিব, আপোনাৰ যিটো একেবাৰে ওপৰত ওলাই আছে, তেনেকৈ আপুনিও ক্লিক কৰি দিব, আপোনাৰো ওলাই থাকিব। তো কাৰণ কেলৈ আপুনি এইটো আগে ঠিক কৰি ল'ব লাগিব আপোনাৰ একাউণ্টটো। তাত ক্লিক কৰাৰ লগে লগে আপুনি দেখিবলৈ পাব, নাম আমি নিজৰ নাম দি দিছোঁ, এটা মোবাইল নাম্বাৰ দিব লাগিব, এইটো দিয়াই আছে, আপোনাৰ ইমেইল আছে। এনেকৈ কৰি আপুনি নিজৰ যিখিনি এড্ৰেছ হয়, সেইখিনি প্ৰপাৰ এড্ৰেছ ইয়াতে ছেভ কৰি দিব। তাৰপিছতে দেখিব আপোনাৰ ওপৰত আছে প্ৰফেশ্যনেল দিয়া আছে, তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ ডেট অফ বাৰ্থ থাকিব, আৰু আপোনাৰ পাৰ্চনেল যিখিনি আপোনাৰ ডাটা হয়, সেইখিনি আপুনি ইয়াতে দি দিব, কি ক'ব জানে। ৱৰ্ক এণ্ড এডুকেশ্যন দিয়া আছে, এইবিলাক দি আপুনি নিজৰ মতে দি দিব। দি পেলাই আপুনি যিটো তলতে ছেভ অপশ্যন দেখিছে, তো তাত আপুনি ছেভ কৰি দিব। ছেভ কৰাৰ পিছত বেক কৰিব। বেক কৰাৰ লগে লগে আপোনাৰ এইটো কমপ্লিটলি হৈ গ'ল। তাৰপিছতে আপুনি এবাৰ চেক কৰি ল'ব যে আপোনাৰ গোটেই প্ৰফাইলটো কমপ্লিট হ'ল নে নাই হোৱা। কমপ্লিট হ'ল যদি আপোনাৰ কৰিবলগীয়া একো নাই। আৰু যিটো বেংক একাউণ্ট আছে, তাতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা একাউণ্ট নাম্বাৰ দিব, তাতে ৰিএণ্টাৰ একাউণ্ট নাম্বাৰ দিব। তলত আপোনাৰ একাউণ্ট হোল্ডাৰ নাম আছে, তাত দিব, IFS কোড দিব, আৰু দি পেলাই এইটো ছাবমিট কৰিব। তো ছাবমিট কৰাৰ লগে লগে মিছ'ই আপোনাক এটকা এটা প্ৰথমবাৰৰ কাৰণে চেণ্ড কৰিব, যে আপুনি পইচাটো পালে নে চাবৰ কাৰণে। মানে কি হয়, কেতিয়াবা একাউণ্ট নম্বৰ ভুল হ'লে বেলেগত গুচি যাব পাৰে পইচা, সেইটো কাৰণে তেওঁলোকে ইয়াতে আপোনাক পইচাটো দি দিব। তো আপোনালৈ পইচা মেছেজ অহাৰ লগে লগে বা এটকাটো সোমোৱাৰ লগে লগে আপুনি কাম আৰম্ভ কৰিব পাৰে। নতুবা আপুনি যদি শুদ্ধকৈ ডিটেইলছ দিছে, তেতিয়াহ'লে চিন্তা কৰিবলৈ একো নাই, কাৰণ কিয়নো কেতিয়াবা মেছেজ অহাটো অলপমান দেৰি হৈ যাব পাৰে, এইটো একো ডাঙৰ কথা নহয়। তো এইটো দিয়াৰ পিছতে আপুনি যিটো ফৰ ইউ অপশ্যন দেখিছে তলত, সেই ফৰ ইউ অপশ্যনটো আপুনি ক্লিক কৰিব, বা কালেকশ্যন আছে, হেল্প আছে, আদাৰ্ছ আছে, য'ত আপুনি মন যায় তাত যাব পাৰে। কিন্তু আপুনি যদি ৰেফাৰ দেখিছে, তেতিয়াহ'লে আপুনি এটা ৰেফাৰ এণ্ড আৰ্ণৰ তলতে আপুনি অপশ্যন পাব, তাতো দিব পাৰে। গতিকে ফৰ ইউটো আপুনি যেতিয়া যাব, তেতিয়া আপুনি এনেকুৱা ধৰণৰ এইখিনি কালেকশ্যন দেখা পাব, বিভিন্ন ধৰণৰ প্ৰডাক্টৰ ইয়াতে কালেকশ্যন দেখিব।
আপুনি চাই ল'ব পাৰে আপোনাৰ মানে এনেকুৱা নহয় যে আপোনাৰ অকল পিন্ধা আৰু কিবা কিবিহে আছে মানে ইউজ কৰাৰ পৰা আদি কৰি ইলেক্ট্ৰনিক্স হ'ব পাৰে আপোনাৰ কাপোৰ কানি হ'ব পাৰে জোতা হ'ব পাৰে বহুত বস্তু ইয়াতে পাই যাব তাৰপিছতে আপুনি ইয়াতে যিটো ফিল্টাৰ অপশ্যন দেখিছে তাতে ক্লিক কৰি ইয়াতে ডিপাৰ্টমেণ্ট আপুনি ইউজ কৰি ল'ব পাৰে যেনেকৈ নেকি ধৰক মই আপোনাৰ ডিপাৰ্টমেণ্টৰ ভিতৰত যি ওলাই আছে আৰু তাতে মই আপোনাৰ যিকোনো ডিপাৰ্টমেণ্ট মই মেন চিলেক্ট কৰিলোঁ কেটেগৰীত গ'লোঁ কেটেগৰীত গৈ পেলাই ধৰক মই কি দিম আপোনাৰ মেন ফুটৱেৰ মানে জোতাকে চাই লওঁ তো জোতা দি আপুনি তলতে এপ্লাই কৰি দিলোঁ তো এপ্লাই কৰাৰ লগে লগে দেখিবলৈ হৈছে বিভিন্ন ধৰণৰ ধুনীয়া ধুনীয়া জোতা ইয়াতে আহি গৈছে ৰেটিংবিলাকো থাকে চাই ল'ব পাৰে আৰু এই প্ৰাইজো লিখা আছে চাপ'জ এইযোৰকে চাওক আপুনি 417 টকা দিয়া আছে মই ক্লিক কৰিলোঁ তো ক্লিক কৰি পেলাই আপুনি চাব পাৰে ইয়াতে যে যেতিয়া আপুনি চালে এইযোৰ আপোনাৰ দাম লিখা আছে চবতে দামবিলাক অলপ অলপ বেলেগ বেলেগ থাকে একে থাকে ৰেটিং চাওক আপুনি 4 পইণ্ট আছে মানে ধুনীয়া ৰেটিং আহিছে আৰু ইয়াতকৈ আৰু ভাল ৰেটিং আপোনাৰ কি আহিব পাৰে তো এইযোৰ আপুনি চিলেক্ট কৰি ল'ব পাৰে নতুবা আপুনি ইয়াতে যিটো ডাউনলোড অপশ্যন দেখিছে ডাউনলোডত ক্লিক কৰাৰ লগে লগে গোটেইকেইটা ফটো আপোনাৰ ডাউনলোড হৈ যাব ডাউনলোড হোৱাৰ পিছত আপুনি কি কৰিব লাগিব আপোনাৰ ইয়াতে কাম শেষ হৈ গ'ল ডাউনলোডো কৰিলে ফটোকেইখন ডাউনলোড হৈ গ'ল দামটো মনত ৰাখি ল'লে 417 টকা এটকা এটা আপোনাৰ বাকী থাকিলে তাৰপাছত যেতিয়া আপোনাৰ এইটো ডাউনলোড হৈ যাব হৈ যোৱাৰ পিছতে আপুনি কি কৰিব লাগিব এইটো আপুনি মিনিমাইজ কৰি ফেচবুকত যাব লাগিব আপুনি ফেচবুকটো বিচাৰি ল'ব তো আমি বিচাৰি পেলাই ক'ত যাম আপোনাৰ ফেচবুকত যাম আপুনিও তেনেকৈ ফেচবুকটো বিচাৰি ল'ব ফেচবুকত ক্লিক কৰিব তো যেতিয়া আপোনাৰ ফেচবুকটো অ'পেন হ'ব কিন্তু এটা কথা আপুনি ফেচবুক লাইট ইউজ কৰিলে নহ'ব আপোনাৰ ফেচবুকৰ যিটো মেইন এপ্লিকেশ্যন সেইটো ইউজ কৰিব লাগিব তাৰপিছত ওপৰৰ সোঁ চাইডে যে দেখিছে তিনিডাল আঁচ দেখিছে ইয়াতে সোঁ চাইডে ওপৰলৈ সেই তিনিডাল আঁচত আপুনি ক্লিক কৰি দিব যেতিয়া আপুনি সেই তিনিডাল আঁচত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ অ'পেন হ'ব ইয়াতে আপুনি দেখা পাব মাৰ্কেট প্লেচ বুলি এডোখৰ জেগা আছে তাতে আপুনি ক্লিক কৰিব তো যেতিয়া মাৰ্কেট প্লেচত ক্লিক কৰিব তেতিয়া এনেকুৱা এটা অপশ্যন আহিব আৰু আপুনি চেলত ক্লিক কৰাৰ পিছতে আপোনাৰ আইটেমত ক্লিক কৰিব আইটেমত ক্লিক কৰাৰ পিছতে এনেকুৱা এটা ইণ্টাৰফেচ ওলাব তো ইয়াতে যিটো এড ফটো আছে এড ফটোত আপুনি কি কৰিব জোতাকেইযোৰ চিলেক্ট কৰি ল'ব চিলেক্ট কৰি নেক্সট কৰি দিব ঠিক আছে তো নেক্সট কৰাৰ লগে লগে এইকেইটা আহি গ'ল আপোনাৰ তো ইয়াতে প্ৰাইচ দিব লাগে তো ছাপ'জ এক্সাম্পল আমি জোতাকেইযোৰ তাত যিটো প্ৰাইচ পাইছিলোঁ আপোনাৰ 300 কিমান টকামান পাইছিলোঁ ছাপ'জ আপোনাৰ জোতাকেইযোৰ দাম আছে 385 ৰুপিজ একেইযোৰ জোতা তো 385 ৰুপিজৰ জোতাকেইযোৰ ধৰক আপুনি 500 ৰুপিজত লগাই দিলে তো যেতিয়া আপুনি 500ত লগাই দিব বা আপুনি 600ত লগাই 700ত লগাই যিমান দামত লগাই সেইটো আপোনাৰ ওপৰত কথা তাৰপিছতে কেটেগৰী চিলেক্ট কৰিব কেটেগৰী চিলেক্ট কৰি ইয়াতে আপুনি মেন ক্লথ এণ্ড শ্বুজ তাৰপিছতে আহিব ডেছক্ৰিপশ্যন আপুনি লোকেশ্যনো ছেট কৰি ল'ব লোকেশ্যনত আপুনি ধৰক যিকোনো ছেট কৰিব পাৰে ডেছক্ৰিপশ্যনত আপুনি এইটো পেষ্ট কৰি দিব তো যেতিয়া আপুনি ডেছক্ৰিপশ্যনত পেষ্ট কৰি দিব তেতিয়া অট'মেটিকলি আপোনাৰ যিখিনি আপুনি ডাউনলোড কৰোঁতে এইখিনি আপোনাৰ ডেছক্ৰিপশ্যন কপি হৈ সেইখিনি ইয়াতে নিজে পেষ্ট হৈ যাব তো তাৰপিছতে আপুনি জোতাযোৰ ইনফৰ্মেশ্যন ইয়াতে দি দিয়া হ'ব ইয়াতে যিটো আপুনি দেখিছে কেটেলগ নেম তো কেটেলগ নেমটো আপুনি কি কৰিব এইটো আপুনি কপি কৰি ল'ব কাৰণ কেলৈ আপোনাৰ কেটেলগ নেমটো বহুত ইম্পৰ্টেণ্ট হয় তো আপুনি নিজেও লিখিব পাৰে আমি যিহেতু কপি কৰি লৈছোঁ আমাৰ কাৰণে উজু হয় তো কপি কৰি পেলাই আপুনি ক'ত যাব টাইটেলত গৈ পেলাই এইটো পেষ্ট কৰি দিব তো যেতিয়া আপুনি টাইটেলত পেষ্ট কৰি দিব তেতিয়া আপোনাৰ হৈ গ'ল কেটেলগ নেম মানে কি হয় এটা এড দিয়াৰ লগে লগে নেম এটা লাগেতো কম্পিউটাৰ ধৰক কিবা মেন শ্বুজ স্পৰ্টছ শ্বুজ কিবা শ্বুজ যিকোনো দিব পাৰে তাৰপিছতে লোকেশ্যন থাকিব লোকেশ্যনটো আমি শিৱসাগৰ দি থৈছোঁ আপুনি শিৱসাগৰ দিব পাৰে অৰুণাচল দিব পাৰে যোৰহাট ধেমাজি গুৱাহাটী যিকোনো ধৰণৰ প্লেচ দিব পাৰে ইভেন বিহাৰ চিহাৰ উত্তৰ প্ৰদেশ মধ্যপ্ৰদেশ কৰ্ণাটক যিকোনো জেগা আপুনি দিব পাৰে আপুনি য'ত এই জোতাযোৰ বিক্ৰী হোৱাটো যিডোখৰ জেগাৰ ওচৰত বিক্ৰী হোৱাটো বিচাৰে তো ইয়াতে যেতিয়া দি হৈ যাব তেতিয়া আপুনি নেক্সট কৰি দিব পাৰে তো নেক্সট কৰি দিয়াৰ লগে লগে আপোনাৰ এইটো বেলেগত গুচি যাব কিন্তু তাৰ আগত চাই ল'ব কেতিয়াবা হয়তো বেলেগ অপশ্যন বিচাৰে ইয়াত যেনেকৈ কণ্ডিশ্যন বিচাৰিছে তো কণ্ডিশ্যন ক্লিক কৰি সদায় নিউ একদম নিউত কৰিব কাৰণ আমাৰ নিউ হয় তাতে আপুনি নেক্সট কৰি দিব নেক্সট কৰাৰ লগে লগে আপুনি ইয়াতে বিভিন্ন ধৰণৰ অপশ্যন ওলাব আপুনি নিউজ পেজত দিব পাৰে বেলেগ গ্ৰুপতো শ্বেয়াৰ কৰিব পাৰে কিন্তু আমি বেলেগত নকৰোঁ অকল ডাইৰেক্ট পাব্লিছ কৰি দিম কাৰণ কেলৈ আমি মাৰ্কেট প্লেচৰ বাহিৰে বেলেগত নিদিওঁ তো যেতিয়া দি দিয়াৰ লগে লগে আপুনি দেখিবলৈ পাব ইয়াতে বিভিন্ন ধৰণৰ যেনেকৈ কোনোবাই এড দি থৈছে আমিও এনেকৈ এড দি থৈছোঁ এইবিলাক বস্তু দেখিবলৈ পাইছে এইবিলাক আমি এড দিয়ে থাকোঁ মাজে সময়ে ধৰক তেনেকৈ কৰি পেলাই বস্তু আপোনাৰ জোতা কাপোৰ কানি আপোনাৰ ইলেক্ট্ৰনিক বস্তু চব দি থাকোঁ তাৰপিছতে আপুনি মেছেঞ্জাৰত গুচি যাব মেছেঞ্জাৰটো আপুনি ইনষ্টল কৰি ল'ব এতিয়া আহি গ'ল আপোনাৰ অৰ্ডাৰ কেনেকৈ আহিব চাওক যেতিয়াই কোনোবাই মাৰ্কেট প্লেচত আপোনাৰ বস্তুটো চাব তেতিয়াই মাৰ্কেট প্লেচ বুলি এটা জেগা বনি আপোনালৈ কিছুমান মেছেজ আহিব তো মই আপোনাক এটা মেছেজ খুলি দেখাই দিম তো ইয়াতে আপুনি চাব পাৰে এনেকৈ ধৰণৰ বিভিন্ন ধৰণৰ মেছেজ আপোনালৈ আহিব যিবিলাকে আপোনাক দিব তাতে এটা মই চাট খুলি দিছোঁ চাওক প্ৰথমতে তেওঁ কি দিছে ইজ দিছ এভেইলেবল হাই বুলি দিলে এনেকৈ দিলে তো আপুনি কি কৰিব লাগে আপুনি জাষ্ট দিব লাগে য়েছ ইট ইজ এভেইলেবল লিখি দিব কেছ অন ডেলিভাৰী আৰু ফৰ অৰ্ডাৰ ডিটেইলছটো দি দিব যে কি ডিটেইলছ দৰকাৰ হয় নেম ফোন নাম্বাৰ পিনক'ড এড্ৰেছ ডিষ্ট্ৰিক্ট
লেণ্ডমাৰ্ক ষ্টেট এইবিলাকেই লাগে। তো তেওঁ কি কৰিছিলে, তেওঁ অলৰেডি আমাক এইবিলাক এড্ৰেছ দিছিলে, ডিটেইলছখিনি দিছিলে, আৰু আমি কি কৰিছিলোঁ, অৰ্ডাৰটো আমি তেওঁ লগাই দিছিলোঁ, অ'কে বুলি দিলোঁ। তাৰপিছত আপুনি চাব পাৰে আমি অৰ্ডাৰটো প্লেচ কৰি দিছিলোঁ, তেওঁ দিছিলে অহা নাই যে বুলি, মই ক'লোঁ কাইলৈ মানে চাগে পাব, কেইদিনমানৰ পিছত মেছেজ দিছিলে, আৰু তেওঁ পালোঁ বুলিও মেছেজ দিলে, পালে মানে কি আমি অৰ্ডাৰটো লগাই দিলোঁ, দি দিলে। তো এতিয়া আপুনি চাব পাৰে তেওঁ যে অৰ্ডাৰ কোনটো দিলে সেইডাল কেনেকৈ পালে। ইয়াতে আপুনি দেখা পাব ওপৰতে আপোনাৰ 199 লিখাই আছে, ইউজফুল ডিজাইন মোবাইল কিবা এটা, যিটো হয় মানে বস্তু। তো ওপৰত তাতে ক্লিক কৰি আপুনি মোৰ অপশ্যনত গৈ ফেচবুকত ক্লিক কৰিব, তেতিয়া আপোনাৰ এখন পেজ ওলাই যাব য'ত দেখা পাব যে একচুৱেলি তেওঁ কি বস্তু বিচাৰিছে। এই বস্তুকেইটা তেওঁ এডাল বিচাৰিছিলে, চেল্ফি ষ্টিক। তো এইটো ক্লিক কৰাৰ লগে লগে আপুনি দেখিবলৈ পাইছে বাওঁ ছাইডে চুকত কিছুমান নাম্বাৰ থাকিব, এটা কোড থাকিব। তো সেই কোডটো আপুনি মনত ৰাখি ল'ব বা ক'ৰবাত নোট কৰি ল'ব। তাৰপিছতে এইটো মিনিমাইজ কৰি আপুনি মিছ'ত গুচি যাব, আপোনাৰ যিটো এপ আছিলে মিছ' এপ। তো ইয়াত গৈ পেলাই এই ওপৰত চাৰ্চ যে অপশ্যন আছে, তাতে আপুনি এই কোডটো যিটো আছিলে সেই কোডটো মাৰি দিব, যিটো ফটোখনত নাম্বাৰ এটা আছিলে। তো এই কোডটো যেতিয়া আপুনি মাৰি দিব, মাৰি দি পেলাই চাৰ্চ কৰাৰ লগে লগে আপোনাৰ সেইকেইডাল ষ্টিক ওলাই যাব। এতিয়া আপুনি চাব পাৰে এই ষ্টিককেইডালৰ দাম হৈ গ'ল 151 ৰুপিজ, আৰু ডেলিভাৰী চাৰ্জ এটকা দিয়া আছে। আমি যদি 199ত বিকিছোঁ, তাৰমানে আমি মিনিমাম 50 ৰুপিজৰ ওচৰে ওচৰে আমি প্ৰফিট লৈছোঁ। এপ্ৰক্সিমেট আপোনাৰ 47-48 ৰুপিজমান হ'ব চাগে। তো ইমানখিনি আমি ইয়াতে প্ৰফিট লৈছোঁ। তো আপোনালোকে এনেকৈ ইউজ কৰি পেলাই প্ৰফিট ল'ব পাৰে, কাৰণ কেলৈ আপুনি চাওক এইকেইডালত যিটো দাম লিখা আছে, আমি যিটো লগাইছিলোঁ তেনেকৈ আপুনি ইয়াতে লগাব পাৰে। বিভিন্ন ধৰণৰ আপোনাৰ প্ৰডাক্ট ইয়াত দিয়া আছে, যিকোনো ধৰণৰ প্ৰডাক্ট আপুনি তেনেকৈ আপুনি এড লগাব, এড লগাই পেলাই আপুনি ধৰক যিকেইটা আপোনাৰ ৰিকুৱেষ্ট আহিব সেইকেইটা আপুনি চেল কৰিব পাৰে। তো ইয়াত আপোনাক দেখাই দিছোঁ, আমি ডেলিভাৰীত গৈ পেলাই দেখাইছোঁ এইডাল ডেলিভাৰী হৈছিলে। আমি ভিউ ডিটেইলছত যদি যাওঁ, তো ভিউ ডিটেইলছত গৈ পেলাই আমি যদি ট্ৰেকত যাওঁ, ট্ৰেক কৰিলে মানে আপুনি দেখা পাব অলৰেডি ডেলিভাৰ হৈ গ'ল। তো ডেলিভাৰ হোৱাডাল ইয়াত কি হৈছে আপোনাৰ, ইয়াত আমি চাওক 53 ৰুপিজৰ এটা প্ৰফিট পাইছোঁ, যিটো আমাৰ 30 জানুৱাৰীত আমাৰ একাউণ্টত সোমাই যাব। ছেকেণ্ডটো চাওক আপুনি, এটা বেলেগ এটা টি চাৰ্ট দেখাইছোঁ, এইটো অলৰেডি ডেলিভাৰ হৈ গ'ল। ইয়াত যদি যায় আপুনি 102 টকা আমি পাম, 30 তাৰিখে আমাৰ একাউণ্টত আহি যাব। তাৰমানে দুটা প্ৰডাক্টত আমি মিনিমাম 160 টকামানৰ প্ৰফিট পাই গ'লোঁ একেটা দিনতে। তো এনেকৈ কৰি আপুনি বিভিন্ন ধৰণৰ প্ৰডাক্ট লগাব পাৰে, বিভিন্ন ধৰণৰ প্ৰডাক্ট শ্বেয়াৰ কৰিব পাৰে, যিখিনি আপুনি অৰ্ডাৰ আহিব সেইখিনি আপুনি লগাব পাৰে। এতিয়া আহি গ'ল অৰ্ডাৰ লগাব কেনেকৈ। তো অৰ্ডাৰ লগাবৰ কাৰণে আপোনাৰ যিটো নাম্বাৰ আছিলে, তো সেই নাম্বাৰটো আপুনি, তো যেতিয়া কোডটো এনেকৈ মাৰি দিব, কোডটো আপুনি যিটো নোট কৰি থৈছিলে সেইটো কোড আপুনি ইয়াতে মাৰি দিব। মই আপোনাক এতিয়া অৰ্ডাৰ দেখাই আহিছোঁ, অৰ্ডাৰ আপুনি প্লেচ কৰিব কেনেকৈ। এটাতো গম পাই গ'ল যে অৰ্ডাৰ প্লেচ কৰাৰ পিছত পইচা কেনেকৈ আহে, কিমান টকা হয়, কি হয়, চব গম পাই গ'ল। এতিয়া এইটো জানি লোৱাটো ভাল যে অৰ্ডাৰ একচুৱেলি কৰিব লাগে কেনেকৈ। তো কোডটো মাৰি দিয়াৰ লগে লগে আপুনি দেখিব যে এনেকৈ ওলাই গ'ল। ফৰ আপোনাক এক্সাম্পল দিছোঁ, এইটোকে আপুনি তেওঁক লাগিছিলে, আমি লগাইছিলোঁ কিমান 199 আমি ৰেট লগাই থৈছিলোঁ। তো আপুনি এনেকৈ ক্লিক কৰিব, ক্লিক কৰি পেলাই আপুনি চেকআউটত গুচি যাব। চেকআউটত গৈ পেলাই আপুনি দেখিব কেছ অন ডেলিভাৰী অপশ্যন থাকিব। তো কেছ অন ডেলিভাৰী ক্লিক কৰিব, ইয়াতে প্ৰচেছ কৰি দিব। প্ৰচেছ কৰি দিয়াৰ লগে লগে আপোনাৰ মাৰ্জিন লিখিব লাগিব, যিটো আপুনি কাষ্টমাৰক দিব কিমান প্ৰাইজত বিকিব। আমি লগাইছিলোঁ 199, তো 199 লগাৰ লগে লগে দেখিবলৈ পাইছোঁ আপুনি 47 ৰুপিজ আমি প্ৰফিট পাইছোঁ। ইয়াতে প্ৰচেছ কৰি দিব। তো প্ৰচেছ কৰাৰ লগে লগে মই যিহেতু আগত এড্ৰেছ লগাইছোঁ, সেইকাৰণে মোৰ ইয়াত আছে আপুনি এড নিউ এড্ৰেছত যাব। তো তাতে কাষ্টমাৰ নাম মাৰিব। বৰ্তমান মই মোৰ নামটোকে ইয়াতে টাইপ কৰি আপোনালোকক এটা অৰ্ডাৰ প্লেচ কৰি দেখাই দিছোঁ। তো আপুনি এনেকৈ কাষ্টমাৰজনৰ যিটো নাম হয় নামটো মাৰি দিব, তেখেতৰ যিটো মোবাইল নাম্বাৰ আপোনাক দিব সেই মোবাইল নাম্বাৰটো মাৰি দিব। তাৰপিছতে ফ্লেট, হাউচ নং বা বিল্ডিং থাকে, আপোনালোকৰ যিটো তেওঁ এড্ৰেছ দিব প্ৰপাৰ এড্ৰেছ মাৰি দিব। তো আমি ইয়াতে যেনেকৈ ধৰক নাজিৰা কিবা কমপ্লেক্স এটা লগাইছোঁ, আৰু তেনেকৈ চবৰে থাকে ন, যে গাঁও থাকে, কিছুমানৰ কলনি থাকিব পাৰে, তেনেকৈ হাউচ নং থাকে। যিটো এড্ৰেছ হয় এড্ৰেছ এটা লগাই দিব। ষ্ট্ৰীট কলনিত আপুনি তেওঁলোকৰ গাঁও মৌজা বা কিবা এটা দিব পাৰে। আমি ইয়াৰটো টাউন হয়, গতিকে আমি নাজিৰা টাউনে মাৰি দিছোঁ। তাৰপিছতে চিটি দিব আপুনি, আপোনালোকৰ ডিষ্ট্ৰিক্ট কি পৰে, মানে সেই কাষ্টমাৰজনৰ ডিষ্ট্ৰিক্ট কি হয়। তেওঁৰ লেণ্ডমাৰ্ক সুধিব যে তেওঁৰ ঘৰৰ ওচৰত কিবা স্কুল কলেজ কিবা আছে নেকি, নে নিয়াৰ মই কিবা এটা লিখি দিছোঁ, সেইটো লিখি দিব। ষ্টেট লিখি দিব, আমাৰ ইয়াতো আছাম হয়, গতিকে আছাম। পিনক'ড লিখি দিব, কাষ্টমাৰজনে যিটো পিনক'ড বিচাৰিছে কিবা পিনক'ড এটা, কিবা পিনক'ড মাৰিলেতো নগৈছে, অৰিজিনেল পিনক'ড এটা মাৰিব লাগিব। তো তেওঁ যিটো পিনক'ড দিব সেই পিনক'ডটো আপুনি ইয়াতে টাইপ কৰি দিব। তো টাইপ কৰি পেলাই অ'কে কৰি দিব। অ'কে কৰি পেলাই ছেভ এড্ৰেছ হোৱাৰ লগে লগে আহি যাব প্ৰীতম ফুকন দেখিছে। তো তাতে আপুনি প্ৰচেছ কৰি দিব। প্ৰচেছ কৰাৰ লগে লগে এইটো হৈ গ'ল আপোনাৰ কমপ্লিট অৰ্ডাৰ। এতিয়া লাষ্ট এটা ক্লিপ আছেগৈ, আপুনি ইয়াতে প্লেচ অৰ্ডাৰ কৰিব লাগিব। তো প্লেচ অৰ্ডাৰ কৰাৰ লগে লগে এইটো আপোনাৰ বুকিঙত গুচি যাব, আৰু সেই মানুহজনলৈ এই কুৰিয়াৰ ছাৰ্ভিচটোৱে দি দিব। আপুনি ইয়াত কৰিব লগা একো কাম নাই, আপুনি জাষ্ট অৰ্ডাৰ লওক,
এনেকৈ শ্বেয়াৰ কৰক প্ৰডাক্টবিলাক শ্বেয়াৰ কৰি পেলাই আপুনি অৰ্ডাৰ লগাওক যিবিলাক অৰ্ডাৰ আহিব সেই অৰ্ডাৰবিলাক আপুনি ইয়াতে লগাই দিয়ক আৰু ইয়াত আপোনাৰ কাম একোৱেই নাই মিছ' কোম্পানীটোৱে নিজেই গোটেই অৰ্ডাৰখিনি কুৰিয়াৰ ছাৰ্ভিচক দিব কুৰিয়াৰ ছাৰ্ভিচে গৈ মানুহজনক দিব আৰু মানুহজনে যেতিয়া প্ৰডাক্টটো ল'ব তেওঁলোকে যিটো আপুনি ইনভইচ দিছে ছাপ'জ এতিয়া 150 টকীয়া বস্তুটো আপুনি 200 টকাত বিকিলে তো যিটো প্ৰফিট হ'ল 50 টকা সেইটো কি কৰিব সেইটো আপোনাৰ বেংকৰ একাউণ্টত তেওঁ এটা নিৰ্দিষ্ট দিনত মিছ'ৰ পৰা আপোনাক ট্ৰান্সফাৰ কৰি দিব আৰু এনেকৈ কৰি আপুনি বহুত ধুনীয়া ইনকাম কৰিব পাৰে ঘৰত বহি থাকি বিনা ইনভেষ্টমেণ্টত আপুনি কৰিব পাৰে আৰু এটা অপশ্যন থাকে আপুনি দেখিবলৈ পাইছে ৰেফাৰ এণ্ড আৰ্ণ বুলি ইয়াতে আপোনাৰ মেক এ ৰেফাৰেল বুলি এটা অপশ্যন থাকে তো এইটো মেক এ ৰেফাৰেল ক্লিক কৰিও আপুনি লগৰবোৰকো শিকাব পাৰে যে কেনেকৈ আপুনি ইনকাম কৰি আছে আৰু ইয়াত ক্লিক কৰিলে দেখিব হোৱাটছএপৰ বিভিন্ন ধৰণৰ অপশ্যন থাকিব আপুনি হোৱাটছএপতে যদি সেন্ড কৰি পেলাই আপুনি কোনোবা এজন ফ্ৰেণ্ডক আপুনি সেন্ড কৰি দিব পাৰে তো যেতিয়া আপুনি সেন্ড কৰি দিব তেতিয়া লিংকটো গুচি যাব আৰু আপোনাৰ বন্ধুজনে যেতিয়া এনেকৈ ডাউনলোড কৰি তেওঁ ইনকাম কৰিব তেওঁ ইনকাম কৰাৰ লগে লগে আপুনিও কিবা এটা পইচা মিছ'ৰ পৰা পাব আপুনি পোৱাটোতো পাবই যিটো আপুনি পাই আছে আৰু তেওঁলোকৰ পৰা আপুনি এনেকৈ ইনকাম কৰিব পাৰে মাত্ৰ দিনটোৰ অলপ সময় দি আপুনি খুব ধুনীয়াকৈ 10,000 টকাৰ ওপৰত ইনকাম কৰিব পাৰে চ' বন্ধুসকল এনেকৈ আপুনি ডেইলি কাম কৰি ডেইলি মানে কি মাত্ৰ আপুনি দিনটো থক ৰাতিপুৱা আপুনি শুই উঠে তো ৰাতিপুৱা শুই উঠি 15 মিনিট সময় গধূলি শোৱাৰ আগত 15 মিনিট সময় মানে দিনটোত যদি আপুনি আধা ঘণ্টা সময়ো দিয়ে তেতিয়াই আপুনি মাহটোত 15ৰ পৰা 20,000 পৰ্যন্ত ইনকাম কৰিব পাৰে 10ৰ পৰা 15,000 যিটো আপোনাৰ ভাল লাগে মানে ধৰক আপুনি 10,000 প্লাছটো ইনকাম কৰিবই কৰিব আৰু যদি আপোনালোকৰ মিছ'ৰ ওপৰত কিবা বেলেগ ধৰণৰ কুৱেশ্যন থাকে যেনেকৈ আপুনি যদি কোনোবাই পঢ়া নাই তেনেহ'লে আপুনি ডেছক্ৰিপশ্যনতে আমাৰ হোৱাটছআপ নাম্বাৰ দি দিম আপুনি আমাৰ হোৱাটছআপতো কণ্টেক্ট কৰিব পাৰে যদি আপোনাৰ কিবা প্ৰব্লেম হয় চলাব নোৱাৰে বা অন্য ধৰণৰ কিবা কুৱেশ্যন থাকে আপুনি আমাক হোৱাটছআপত ডাইৰেক্টলি মেছেজ কৰিব পাৰে আদাৰৱাইজ আপুনি কমেণ্টতো কৰিব পাৰে যদি আপুনি যিমান দূৰ পাৰোঁ আপোনাক আমি সহায় কৰি যাম আৰু আশা কৰোঁ যে আপোনালোকে আমাক কমেণ্ট কৰি জনাব এসপ্তাহৰ পিছত যে আপুনি কিমান টকা এতিয়ালৈকে ইনকাম কৰিলে বা আপোনাৰ চেল হৈছে নে নাই হোৱা তেতিয়ালৈকে চাই থাকক আলুক্স ব্লগ চেনেলটো কাৰণ আমি ইয়াত এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইনকাম থকা চ'ৰ্চিং আপোনালোকৰ বাবে সদায় আগবঢ়াই যাম